हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल हिरक जेदास ब्लग। आज এটা অন্য ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই বৰ্তমান বেলেগ কিতাপত আছোঁ, কাৰণ আপোনালোকে জানেই বৰপেটাত কাতি মাহত হাতীয়ে নাম পৰিৱেশন হয়। তো আজি বিশেষকৈ আমাৰ ঘৰত নাম আছে, কাৰণ এই দেখিছে মোৰ সৰু ককা আৰু আইতা আজি তেওঁলোকৰ মৃত্যু হ'ব 2-3 বছৰেই হ'ল দুইজনৰে। তো আজি আমাৰ ঘৰত এখন নাম দিছে, আৰু লগতে আমাৰ ওচৰতো আজি এখন নাম আছে। অহাকালিও আমাৰ বৰপেটা সত্ৰৰ সন্মুখত নাম আছে। তো অহাকালি বাৰু দেখুৱাম বা অহা পৰহিও দেখুৱাম। তো আজি দুখন নাম আপোনালোকক দেখুৱাম। এখন আছে মোৰ ঘৰত আৰু এখন আছে আমাৰ দক্ষিণহাটীত, মানে মোৰ ঘৰৰ ওচৰত। সেইখনতো নাম পৰিৱেশন হ'ব, তো চাই থাকক। তো এয়া হ'ল মোৰ সৰু ককা আৰু এয়া হ'ল আইতা। এয়া চাওক থাপনা সাজিছে ইয়াত। তো যিহেতু এতিয়ালৈকে নামৰ দল আহি পোৱা নাই, তো এতিয়া যাম অন্য এখন নামলৈ য'ত নাম হৈ আছে আমাৰ ওচৰত। তালৈকে যাম। তাত মহিলাৰ ডাঙৰ নাগৰা নাম তাৰ দল আহিছে, যেনেকৈ আমাৰ পেপে আৰু আমাৰ চম্পাৰ মাক তেনেকুৱা এটা দল আহিছে। তো আমি দেখুৱাম, মানে মই দেখুৱাম আপোনালোকক। তো মই বৰ্তমান আছোঁ বৰপেটা দক্ষিণহাটী, মানে বৰপেটা সত্ৰৰ দক্ষিণহাটী বাটছাৰ ওচৰত, আৰু নাম আছে এইপিনে। তো এতিয়া তালৈকে যাওঁ। তো এয়া চাওক শংকৰ মাধৱ বালক নাম সংঘৰ উদ্যোগত 4ৰ্থ সংখ্যক, মানে 4 বছৰ হ'ল। আৰু আজি ইয়াতে চাওক এইখন গেট। তো ভিতৰত ইমান সুন্দৰকৈ লাইটেৰে সজাইছে। তো এতিয়া ভিতৰলৈকে যাওঁ। তো চাওক পুৰা দীপাৱলী লাগিছে, আৰু ইয়াত সুন্দৰকৈ শাৰীকৈ চাকি জ্বলাইছে। তেওঁলোকে বৰ্তমানলৈকে নাম পৰিৱেশন কৰা নাই, যিহেতু আমাৰ নাম এখন আৰম্ভ হোৱাৰ আগত আমাৰ বৰপেটাৰ যিখিনি লোকেল মানে মহিলাৰ দল থাকে, তেওঁলোকে মানে হাতীৰে তেওঁলোকে আগতে নাম পৰিৱেশন কৰে। তো এতিয়া আৰু আমাৰ খুৰা ইন্দ্ৰ খুৰা আছে। কি খবৰ? আজি নাম কেনে? বঢ়িয়া। নামৰ দলটো আহি পাইছে। তো নামৰ দল আহি পাইছে, আৰু আপোনালোকক দেখুৱাই আছোঁ কোনে গাব, আমি পাঠকনিকো দেখুৱাই আছোঁ। তো এয়া চাওক ইয়াত নাম পৰিৱেশন চলি আছে, আৰু এয়া চাওক এতিয়া আৰম্ভণি হৈছে, গতিকে মানুহ বেছি হোৱা নাই, হ'ব আৰু। তো আমাৰ ইয়াৰে ওচৰৰ মহিলাসকলে প্ৰথমতে নাম পৰিৱেশন কৰি আছে, আৰু ইয়াৰ পিছত হ'ব ডাঙৰ নাগৰাৰ নাম। ইয়াৰ আগত দেখিছে ডাঙৰ নাগৰা, আৰু এইখন হ'ল আমাৰ আসন। আৰু এয়া চাওক দৰ্শক। তো বৰ্তমান ইয়াতে আছে চাহ পানী খাই, আৰু আজিৰ আমাৰ নাম দলৰ পাঠকনি ইয়াত চাওক। তো নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী বৰষাৰাণী দাস। তো আপোনালোকে হয়তো জিন্তি ডেকা আৰু কৰিশ্মা নাথকে চিনি পায়। তো তেনেকুৱা বহুত দল আছে, বহুত পাঠকনি আছে, যাই সুন্দৰকৈ নাম পৰিৱেশন কৰে। তেওঁলোককো হাইলাইট কৰিব লাগে। তো আজি গম পালে নাম দেখুৱাম, আৰু আপোনালোকে কমেণ্টত জনাব কেনেকুৱা নাম পৰিৱেশন। তো মোৰ পিছপিনে আছে আজি যিসকল উদ্যোক্তাই মানে নামখন পৰিৱেশন কৰিব মানে চলাইছে। আজি 4ৰ্থ সংখ্যক হ'ল, আৰু যিহেতু ক'ব গ'লে 4 সংখ্যক বাৰ্থডে, তো নামখন আজি বাৰ্থডে। এতিয়া ফটকা ফুটোৱা হ'ব, গম পাইছে বৰপেটা আতচবাজীৰ বাবে মানে বিখ্যাত। গতিকে এতিয়া আমাৰ ফটকা ফুটাব, আৰু অলপ পিছত গম পালে বৰষা ৰাণী যিটো আমাৰ নামৰ দল, তেওঁলোকে নাম পৰিৱেশন কৰিব। তো গোটেইখিনি ইয়াতে আছে, আপোনালোকক দেখুৱাই আছোঁ। আৰু বহুত কেইজনে হয়তো লাগি ভাগি আছে বেলেগ কামত। তো এইখিনি মানুহ ইয়াতে আছে, আৰু সকলোৱে মিলি ইয়াতে আমি বম মাৰিম। তো বম মাৰিম। তো চাওক আপোনালোকে বম মাৰা। তো বৰপেটা আতচবাজী চাওক। তো এয়া অংগৰাগ মহন্তই মাৰিব আছমান গল্লা। এয়া চাওক আছমান গল্লা অংগৰাগ মহন্তই মাৰিব। এয়া চাওক আছমান গল্লা জ্বলাই আছে। তো এতিয়া আছমান গল্লা ফুটিব। এই চাওক আকাশত ক'ত গ'ল, এয়া চাওক। এতিয়া দেখিব এই ডাঙৰ আছমান গল্লা মাৰা। এতিয়া এইটো চেছ হৈ গ'ল, তেতিয়া মাৰিম আমি এইটো। তো এতিয়া অংগৰাগে ছিংগেল শ্বট মাৰিব। এয়া চাওক লাহেকৈ জ্বলাই দিছে। এয়া চাওক জ্বলি আছে, আৰু ওপৰত যে এইটো ফাটিব এতিয়া। তো 1 2 3, এয়া চাওক বহুত ওপৰত গৈছে। তো আছমান গল্লা মাৰাৰ পিছত এইটো মাৰিব এতিয়া কলগছ। আপোনালোকে কলগছ বুলি জানে, আমি ইয়াতে ফুলজাৰি বুলি কওঁ। তো এইটো এতিয়া মাৰিম, ইয়াতে মাৰিম। ক'ত মাৰিব? তো গেটৰ সন্মুখত মাৰিম ন, আমি গেটৰ সন্মুখত। তো আমাৰ গেট হ'ল এইখন, আৰু তাৰ সন্মুখত আমি এতিয়া মাৰিম। তো এতিয়া গেটৰ সন্মুখত জ্বলাই আছে কলগছ। তো কলগছটো এতিয়া জ্বলিব। চাওক দুয়োফালে দুজনে জ্বলাই আছে। তো এটা জ্বলি গ'ল, এইটো এটা জ্বলিল চাওক, আৰু এইপিনে আৰু এটা জ্বলিছে। তো আপোনালোকক ছাইডৰ পৰা দেখুৱাই আছোঁ। এয়া চাওক কলগছ কিমান ওপৰলৈকে যায় চাওক।
তো পুনৰ এটা জ্বলাব আসমান গল্লা এয়া চাওক জ্বলে আছে এয়া চাওক 1 2 3 গো তো বৰ্তমান কি মাৰিব চাওক ইমান দীঘল তো চাওক এতিয়া আমি এই মাৰিম পুৰা ফটকা ফুটিব এতিয়া জ্বলিছে 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 তো এতিয়া নাম পৰিৱেশন হ'ব আৰু বৰষা ৰাণী এতিয়া নাম পৰিৱেশন কৰিব তো এতিয়া পুনৰ আহি পালোঁ মোৰ ঘৰলৈ কাৰণ মোৰ ঘৰতো নাম চলি আছে এয়া চাওক আমাৰ ঘৰত নাম পাপন কি খবৰ তো বৰ্তমান নাম হৈ গ'ল আৰু এয়া আমাৰ অংগৰাগৰ হ'ব লগা আমাৰ ভাই বোৱাৰী আৰু এতিয়া অংগৰাগৰ মাক আৰু গোটেইখিনি আমাৰ এই ৰাইজসকল আছে বৰ্তমান চাওক এই নাম পৰিৱেশন হৈ গ'ল আৰু প্ৰসাদ বিতৰণি হৈ গ'ল মই এতিয়া প্ৰসাদ লওঁ এতিয়া ঘৰলৈ যাব হ'ল অংগৰাগ নাম কেনে গ'ল আৰু এতিয়া অংগৰাগৰ ভাই বোৱাৰী কি খবৰ নামটো কৈ যা নেহা দাস আৰু এইটো আমাৰ পাপনৰ মাক তো আপোনালোকে অলপ আগতে নামটো চালে মোৰ ভিডিঅ'ৰ জৰিয়তে আৰু এয়া বৰষা ৰাণী দাস নামৰ মুখ্য পাঠকনি আৰু ইমান সুন্দৰ বৰপেটাই যি নাম পৰিৱেশন কৰিলে তো মই মোৰ ফালৰ পৰা বৰপেটা হিচাপে ধন্যবাদ জনালোঁ শুৱালকুছি ছোৱালী আৰু আপোনালোকে সদায় ছাপোৰ্ট কৰিব আৰু আপোনালোকে বৰষা ৰাণীক যদি নামত মানে ইনভাইট কৰিব বিচাৰে কৰিব নাম্বাৰটো কিবা আছে নেকি নাম্বাৰ চাম্বাৰ কণ্টেক্ট নাম্বাৰ মোৰ দিয়া আছে মোৰ ফেচবুকত দিয়া আছে আৰু ইউটিউব চেনেলো আছে কি নাম বুলি আছে বৰষা ৰাণী দাস বুলি ইউটিউব চেনেল আছে আপোনালোকে চাব আৰু যদি আপোনালোকে কণ্টেক্ট কৰিব বিচাৰে তাত আপোনালোকে মেছেজ কৰিব বা কমেণ্ট কৰিব আপোনালোকে নাম্বাৰটো দি দিব হয়নে নহয় আৰু বৰষা ৰাণী দাসৰ আজি দাসক মানে
মানে এইখিনি ক'লোঁ যে তোমালোকে মানে ধুনীয়াকৈ নাম পৰিৱেশন কৰা আৰু আজি তোমালোকৰ নাম পৰিৱেশন চাই ভাল লাগিলে, কিন্তু গোটেইখিনি আপোনালোকক দেখুৱাব নোৱাৰিলোঁ কাৰণ নাম এটা গাব লাগে, এটা নামেই মোটামুটি আধা ঘণ্টাৰ ওপৰত হৈ যায়, গতিকে মোৰ ব্লগটোৱে আধা ঘণ্টা নহয়, গতিকে ইমানখিনি দেখুৱাটো সম্ভৱ নহয়। গতিকে যিখিনি মই নিজে চালোঁ তাৰে মাজতে অলপ অলপ ফুটেজ ল'লোঁ, দেখুৱালোঁ বা আপোনালোকক ইণ্ট্ৰডাকশ্যন কৰি দিলোঁ। তো সেয়াই ভাল লাগে। এতিয়া মানে বৰষুণে ভাত খাব, তো ভাত চাত খাই ঘৰলৈ যাব, শুৱালকুছিত শুৱালকুছিত যাবলৈ দেৰি লাগিব, গতিকে বেছি দীঘলীয়া নকৰোঁ। লগ পাই ভাল লাগিল। তোমাৰ কেনেকুৱা লাগিল বৰপেটা আহি? ভাল লাগিল আৰু বৰপেটা আহি মোৰ খুব ভাল লাগিলে। যথেষ্টখিনি আপোনাৰ মানুহ হৈছে নাম চোৱা। এতিয়া নাম শেষ কৰিলোঁ, এতিয়া ঘৰত যাম আৰু মই আজি এটা কথা মানে কি মাইণ্ড কৰিছোঁ যে মানে যিসকলে মানে নাম পৰিৱেশন কৰে সকলোৰে ভইচকেইটা একেই। মই আজি কৰিশ্মা নাথ হওক বা জিন্তি ডেকা হওক বা আজি বৰ্ষা ৰাণী, সিহঁতৰ কিবা ভইচটো কিবা একে টাইপৰ, কিয় বা নাজানো, কিন্তু কিবা এটা হয়তো কিবা এটা আছে আৰু, কাৰণ হয়তো তেওঁলোকে নাম পৰিৱেশন কৰোঁতে তেওঁলোকৰ এটা ভইচটো এনেকুৱা হৈয়ে যায়, কাৰণ অডিয়েঞ্চক মানে পূৰা দিলছে মানে কি একদম অন্তৰ পৰা মানে নাম গাই শুনাব লাগে আৰু মাত ফাটি যায় আৰু গোটেই হয়তো কিছুমানৰ গোটেই মাহজোৰা মানে কি তেওঁলোকে পৰিৱেশন কৰে। তাৰে মাজত আৰু বৰ্তমান ঠাণ্ডা দিন পৰিছে, গতিকে চৰ্দিও লাগি যায়। তথাপিও আজি মই দেখিছোঁ অহাৰ টাইমত পিল খাইছে। কিহৰ পিল খাইছিলা? তো পিলো খাব লাগে, তো ভাবক। গতিকে ইমানখিনি কষ্ট কৰি তেওঁলোকে ঠাণ্ডাৰ দিনত মানে কি ইমান ধুনীয়াকৈ নাম পৰিৱেশন কৰিছে, তো সেইটোৱে আমাৰ সংস্কৃতি জীয়াই ৰাখিছে, তো ভাল লাগিলে। আৰু তোমাৰ অৰ্ধেকত উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আৰু তুমি মানে গোটেই অসমতে নামটো মানে তোমাৰ কৰি যোৱা আৰু নাম পৰিৱেশন কৰা, এইটো আমাৰ এতিয়া সংস্কৃতি হয় নে নহয়? গতিকে সেয়াই আৰু আজি ভিডিঅ'টো এইখিনি আছিল। সকলোকে মই মোৰ ফালৰ পৰা আগন্তক মানে কি আছে আৰু আগন্তক ৰাস পূৰ্ণিমা আছে, ৰাস পূৰ্ণিমাৰ শুভেচ্ছা জনালোঁ। দেৱালী গ'ল, দুৰ্গা পূজা গ'ল, লক্ষী পূজা গ'ল, গোটেইখিনি গ'ল। গতিকে আমাৰ নামো গ'ল, কাতি মাহ 2 দিন আছে আৰু 2 দিনত আপোনালোকে ব্লগ চাব পাব। তো বাই বাই কৈ দিয়া, বাই বাই।